মোৰ নিজৰ প্ৰডাকশ্যনৰ কাম অলপমান দেৰি লাগিব। মই হয়তো আৰম্ভ কৰোঁতে অহা বছৰ অক্টোবৰ নৱেম্বৰমান হ'বগৈ, কাৰণ তেতিয়ালৈকেহে মই চাগে প্ৰস্তুত হ'ম, কাৰণ এতিয়ালৈকে মই বেলেগৰ কামবোৰ কৰি আছোঁ, কাৰণ কেৱল এজন অভিনেতা হিচাপে কাম কৰি আছোঁ। মোৰ নিজৰ স্ক্ৰিপ্ট এখনৰ কাম আৰম্ভ হ'ব নৱেম্বৰ ডিচেম্বৰত। ৰুদ্ৰ এখন ছাছপেন্স থ্ৰিলাৰ হয়, একশ্যন আছে ইয়াতে যথেষ্ট, আৰু আমি আকৌ দৰ্শক ৰাইজে ভাল পোৱা ধৰণৰ এটা সংমিশ্ৰণৰ আকৌ নতুন এখন ছবি তৈয়াৰ কৰিছোঁ। ছবিখনৰ কাম আমাৰ প্ৰায় 70-80% শেষ হৈছেগৈ, আৰু অলপমান আছে, একশ্যনৰ কামবিলাক আছে, সেইখিনি আমি কৰিবলৈ ইয়ালৈ আহিছোঁ। ইয়াত কাকোজানত শ্বুটিং কৰিছোঁ আমি, এটা কেম্প বনাই লৈ পেলাই, আৰু বাকী আৰু কিছুমান কাম আছে এতিয়াও গুৱাহাটীত কৰিবলৈ আছে। গতিকে এইকেইটা দিন আমি ইয়াত আছোঁ। মোৰ নিজৰ প্ৰডাকশ্যনৰ কাম অলপমান দেৰি লাগিব। মই হয়তো আৰম্ভ কৰোঁতে অহা বছৰ অক্টোবৰ নৱেম্বৰমান হ'বগৈ, কাৰণ তেতিয়ালৈকেহে মই চাগে প্ৰস্তুত হ'ম, কাৰণ এতিয়ালৈকে মই বেলেগৰ কামবোৰ কৰি আছোঁ, কাৰণ কেৱল এজন অভিনেতা হিচাপে কাম কৰি আছোঁ। মোৰ নিজৰ স্ক্ৰিপ্ট এখনৰ কাম আৰম্ভ হ'ব নৱেম্বৰ ডিচেম্বৰত, আৰু তাৰপিছত মোৰ নিজা প্ৰডাকশ্যনৰ কাম হ'বগৈ।